নমস্কাৰ আজি আপোনালোকৰ ওচৰত মই এটা তেতেলীৰ আচাৰ আৰু মিঠা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এই আচাৰটো বনোৱা অতি সহজ। ইয়াৰ কাৰণে আমাক কিছুমান সামগ্ৰী লাগিব। আমি ইয়াৰ কাৰণে লৈছোঁ পকা তেতেলী প্ৰায় 300 গ্ৰাম, পকাই থোৱা জুলীয়া গুড় 1.5 কাপমান, আমি জিৰা এচামুচ লৈছোঁ, তেল আধা কাপমান, আপোনালোকে ইচ্ছা কৰিলে অলপ বেছিকৈও তেল ইউজ কৰিব পাৰে। আমি ইয়াত লৈছোঁ ধনিয়াৰ গুড়ি, জলকীয়াৰ গুড়ি, পাঁচফোৰণ আধা চামুচ, জলকীয়া শুকান জলকীয়া আপোনালোকে যদি দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে। মই ইয়াত 3-4টা শুকান জলকীয়া লৈছোঁ আৰু নিমখ সোৱাদ অনুসাৰ। এতিয়া আমি গেছটো অন কৰি আমি কেৰাহীটো গৰম হ'ব দিছোঁ আৰু অকণমান সময় আমি গৰম হোৱালৈ ৰ'ব লাগিব। আমি গেছটো ইমান বেছি হাই ফ্লেমত দিব নালাগে। এতিয়া কেৰাহীটোত আমি লোৱা এই তেলখিনি বাকি দিলোঁ। আৰু তেলখিনি গৰম হোৱালৈ আমি অলপ ৰ'ব লাগিব। আমি দেখিছোঁ যে আমাৰ কেৰাহীটোত তেলখিনি এতিয়াও ফেন হৈ আছে। যেতিয়া এই ফেনখিনি সম্পূৰ্ণ নোহোৱা হৈ যাব তেতিয়াই আমি গম পাম যে তেলখিনি সম্পূৰ্ণৰূপে গৰম হৈ উঠিছে। লাহে লাহে তেলৰ ফেনখিনি নোহোৱা হৈ আহিছে। আমি এতিয়া ইয়াত পকা তেতেলীখিনি যিখিনি লৈছিলোঁ ইয়াৰ সি আঁতৰাই লৈছিলোঁ আমি। এই পকা তেতেলীখিনি আমি ইয়াত এতিয়া ঢালি দিম। আমি পকা তেতেলীখিনি ঢালাৰ আগতে আৰু এটা কাম কৰি ল'ব পাৰোঁ। আমাৰ তাত যিখিনি আছিলে পাঁচফোৰণখিনি দি ল'ব পাৰোঁ। শুকান জলকীয়া কেইটাও আমি দি দিব পাৰোঁ। এতিয়া আমি লোৱা তেতেলীখিনি ইয়াত দিম। আপোনালোকে সাৱধান হ'ব, যেতিয়া শুকান জলকীয়া তেলত ভাজিব তেতিয়া ইয়াৰ পৰা অলপ আঁতৰত থাকিব, কাৰণ শুকান জলকীয়া যেতিয়া তেলত দিয়া হয় ই সোনকালেই ফাটি পেলাই গুটিবোৰ ওলাই যায়। সেইকাৰণে আপোনালোকে কাঢ়াটো কৰিব পাৰে। সেইকাৰণে আপোনালোকে এইটো সদায় মনত ৰাখিব। গেছটো একেবাৰে ল' ফ্লেমত দিব। এনেদৰে লৰাই থাকিব। এতিয়া আমি ইয়াত লোৱা মছলাখিনি দিলোঁ। আমি জিৰাৰ গুড়ি লৈছিলোঁ, জিৰাৰ গুড়ি অলপ দিলোঁ এচামুচ। তাত আমি ধনিয়াৰ গুড়া
চামুচ দিলোঁ আৰু লগতে জলকীয়াৰ গুড়িও দিলোঁ। তাৰপিছত এনেদৰে লৰাই থাকিব। নিমখ আপোনালোকৰ প্ৰয়োজন অনুযায়ী দিব পাৰে। এনেদৰে লৰাই থাকিব। এতিয়া আমি যিখিনি পগাই থোৱা গুড় আছিলে সেইখিনি ইয়াত দিম। অলপ চাই লওঁ। এইখিনি সিজিব লাগিব। মনত ৰাখিব যাতে আপোনালোকে এনেদৰেই লৰাই থাকে। এতিয়া আমাৰ ওচৰত থকা এইখিনি গুড়ো আমি ইয়াতে সম্পূৰ্ণ ঢালি দিম। দেখিছে ধুনীয়া কালাৰ এটা উঠিছে। অকণমান সময় এনেদৰেই লৰাই থাকক। দেখিছোঁ যে এইখিনি ডাঠ হ'ব ধৰিছে। গেছৰ ফ্লেমটো একেবাৰে কমাই দিম। আৰু গেছটো অফ কৰি দিম।
অকণমান সময় এনেদৰেই কেৰাহীটোতে ৰাখি দিয়ক। আমি কেৰাহীৰ পৰা গোটেইখিনি ইয়াত বাকি লৈছোঁ। এতিয়া চাওক, আমি বনোৱা তেতেলীৰ আচাৰ একদম ৰেডি হৈ আহিছে। আৰু এয়া কিছু সময় এনেদৰে ঠাণ্ডা হৈ থাকিবলৈ দিয়ক। আৰু তাৰপিছত আপোনালোকে ইয়াক এটা গ্লাছৰ কণ্টেইনাৰত ভৰাই থ'ব পাৰিব আৰু ধুনীয়াকৈ ৰুটি বা ভাতৰ লগত খাব পাৰিব। আৰু এয়া বহুতেই টেষ্টি হয়। এই আচাৰটো বনোৱাত কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। Thank you.